বইল কৰি ললোঁ, কাটি লৈছোঁ। লয় নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মই লয় কৈ দিয়া এতিয়া মই কৈ লওঁ ৰ'বা। এতিয়া সময় হৈছে 3টা বাজিছে। মাহঁতি অলপ আগতে ফোন কৰিলে, অলপ আগত মানে কি 5 মিনিটৰ আগত ফোন কৰিছে বোলে আমি গৈ আছোঁ। জানো বতৰটো আগবেলাটোতো ৰ'দেই দিছিলে। আগবেলা আজি হেৰি হ'ল আকৌ আগৰ ইহে ক'ব আগৰ ষ্টুডেণ্ট এগৰাকী আহিছিলে। তাৰপাছতে হেৰি তাকে মাকৰ লগত আহিছিলে বিয়া মাতিবলৈ। ইমান ভাল লাগিছে নহয়, মানে মনত যে ৰাখিছে তেওঁলোকে নহয় জানো। বাকী আমিনো মানে শিক্ষকসকলে কিনো বিচাৰোঁ, তেওঁলোকে আমাৰ কথা শুনক, ভালদৰে আগবাঢ়ি যাওক, মনত ৰাখক অলপ হ'লেও, সেয়াইতো বিচাৰোঁ নহয় জানো। তাকে আজি সেয়াই হ'ল, বৰ ভাল লাগিছে। দুপৰীয়া তেওঁলোক কেতিয়া আহিছিলে? ওজস্বিনী বাহঁত কেতিয়া আহিছিলে? 1:30 1:30 মানত আহিছিলে। তাৰপিছতে চাহ জলপান এনেকৈ ভিডিঅ' কৰা নহ'ল, মই ফটো তুলিছিলোঁ। ইয়াতে মই ফটো লগাই দিম বাৰু। তাৰপাছতে সঁচাকৈ ভাল লাগিলে আজি লগ পাই, বৰ ভাল লাগিলে কৈছে। মই যে কচু তাক সি কয় কতো মই ভিডিঅ' কৰিবলৈ চাইছিলোঁ, নাই ভিডিঅ' কেমেৰাটো হেৰি কৰিলে সি নকয়, ইভাগে মুখেদি বহুত সময় কৈ থাকে কতো। ঠিক আছে, ই বৰ দিগদাৰ কৰিছে মোক। ইয়াক অকণমান শুৱাবলৈ চাওঁ। মই হেৰি নতুন জহা চাউল আছিলে, তিয়াই থৈ আহিছোঁ পোলাও কাৰণে। নতুন জহা চাউলৰ পোলাওটো অকণমান হেৰি হয় খাবলৈ, এই চেৱা দিয়া ভাতটো যেনেকুৱা হয় তেনেকুৱা হয়। তাকে বনাম আৰু মাহঁতি জানো কেনেকুৱা পায়। খেজুৰৰে বনাম, খেজুৰ পোলাও বনাম, খেজুৰ সৰহকৈ দি দিম। তাৰপিছতে হেৰি ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যাব। মইনো মাহঁতলৈ বিহু বুলি কি বনাব পাৰোঁ তাকে অলপকৈ দেখাম বাৰু। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ ব'লক। তুমি কৈ দিয়া না, লেটছ গেট ষ্টাৰ্টেড কৈ দিয়া, লেটছ গেট ষ্টাৰ্টেড। এইফালে মই ডাঙৰ চাই পিঁয়াজ 3টা কাটি লৈছোঁ। এইফালে কেৰাহী পাতি দিলোঁ। আজি আকৌ আমাৰ ঘৰত বেলেগ মাংস নাই, গাহৰি মাংসহে আছে। তাকে মই বইল কৰি ল'লোঁ। বইল কৰাৰ পাছতে এনেদৰে বৰ্ডখনতে কাটি লওঁ। মানে বেলেগ মাংস আনিবলৈ কথা এটা হ'ল, বাহিৰত যে বতৰটো ইমানেই বেয়া নহয়, আপোনালোকক দেখাম বাৰু ৰ'ব। এইফালে লয় চিঞৰ বাখৰ দেখিছেনে? আজিকালি যে ইমান তাৰ কথা, ময়ো বাধা নিদিওঁ আৰু। এয়া কাটাৰ পাছতে এনেকুৱা বিলাহী এটাহে আছিলে ঘৰত। তাকে আজি ভাবিছোঁ চাইনিজ ষ্টাইলত গাহৰি বনাম বুলি। বহুতে চাগে আপোনালোকে খাইছে, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাম। এইফালে এয়া জহা চাউল 1.5 কাপ তিয়াই থৈছোঁ। আন্দা 2টাও বইল কৰি ল'লোঁ। জহা চাউলৰ মানে আজি নতুন জহা চাউল, এই নতুন জহা চাউলটো পোলাওটো বৰ ভাল নহয়, তথাপিতো ফ্লেভাৰটো ভাল আহে আৰু খাব পাৰি আৰু। তাকে মই তিয়াই থৈছোঁ। এতিয়া আপোনালোকেতো জানেই তেল নিদিওঁ বুলি, তাকে অলপ তেল ওলাওঁতে পিঁয়াজ দি দিলোঁ। এতিয়া বাকী গাহৰিখিনি মই কেৰাহীতে দি দিছোঁ। তাৰপিছতে মই লাহে লাহে বনাই যাম আৰু কেনেকৈ কি কৰোঁ আপোনালোকক গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। এইয়া চাওক, এইফালে বাহিৰত বতৰটো দেখিছেনে কেনেকুৱা যে কৰিছে। মই মাহঁতলৈ আৰু এবাৰ এতিয়া ফোন কৰি চালোঁ, বোলো বতৰ এনেকুৱা আহিবনে? মায়ে ক'লে যাম অলপ লাহেকৈ যাম। বোলো ঠিক আছে। মই আকৌ বৰষুণ দিলে এনেকৈ ৰাস্তাত অহা যোৱা কৰিবলৈ বৰ ভয় লাগে, আৰু লগতে বতাহ দেখিছেনে কিমান। চাইনিজ পৰ্কত আকৌ আলু ভাল নালাগে, কিন্তু মই আকৌ জানেই নহয় কিমান আলু ভাল পাওঁ, সেইকাৰণে অকণমান দিয়ে দিছোঁ আৰু। তাৰপিছতে ভালদৰে এনেকৈ লৰাই ল'ম। নিমখ হালধি আপোনালোকে নিদিব, নিমখ নিজৰ মতে ধুনীয়াকৈ আন্দাজত ইয়াতকৈ আগতেই অকণমান দি দিব। মই নিমখ কৰা ভিডিঅ'টো কৰা নহ'ল নেকি, আপোনালোকে নিজৰ আন্দাজত দি ল'ব। অকণমান ড্ৰাই হৈ যোৱা নিচিনা লাগিছে, অকণমান লাগি ধৰাৰ নিচিনা লাগিছে। সেইকাৰণে এই বইলৰ পানীখিনি
বতাহত দৰ্জাবোৰ ধাম ধুম মাৰিছে। এনেকৈ মাজে মাজে বইলৰ পানীটো দি সিজাই থাকিম। এতিয়া মই কাটি ল'লোঁ খেজুৰ আৰু এয়া পিষ্টাচিও। এইটো চল্টেড হয়, এইটো যে হ'লেও দুইটা বেলেঞ্চ কৰিব আৰু এইটো মিঠা এইটো নিমখীয়া কিবা এটা হ'ব আৰু কাৰণে এইফালে ৰেডি কৰিছোঁ। আন্দা বইল কৰি ল'লোঁ, কাটি লৈছোঁ। পিঁয়াজ, বিলাহী আৰু জলকীয়া অকণমান সৰহকৈ দি ড্ৰাইকৈ বনাম। গাহৰিখিনি আলু সিজিছেনে চাওঁ। আলু সিজি গৈছে। এতিয়া এনেকৈ চিম কৰি আৰু অকণমান পানী দিম, অকণমান ঢাকন লগাই দিম। এইফালে এখন একদম পূৰা চটপটা। এই সময়খিনিতে মই গাহৰিখিনিত দিম চয়া চচ। বটলৰ মুখনিখনিয়েদি দুবাৰ দিম। আপোনালোকেও নিজৰ আন্দাজমতে দিব আৰু খালি বেছি দি নিদিব, তেতিয়া ভাল নালাগে। অকণমান জোখতে দিব। তাৰপাছতে ধুনীয়াকৈ লৰাই ল'ম আৰু ধুনীয়াকৈ এতিয়া ঢাকন মাৰি সিজিবলৈ দি দিম আৰু চাইনিজ আইটেমবিলাকত বেছিকৈ ঢাকন লগাই ল' ফ্লেমত এনেকৈ নবনায়, কিন্তু মই আকৌ এনেকৈয়ে বনাই দিছোঁ আজি। এইখন হ'লে অকণমান লৰাই দিওঁ, তাৰপিছত অকণমান কেঁচা পিঁয়াজ। লাষ্টত অকণমান জালুক। এইফালে পোলাও কাৰণে কুকাৰ পাতিলোৱে, ৰিফাইন অইল দিলোৱে, তাতে তেজপাত দিলোঁ। এইফালে দালচিনি, ইলাইচি, লং, পিঁয়াজ কাটি থোৱা আছে। এতিয়া মই পোলাওখিনি বনাই লওঁ। এয়া মই দি দিলোঁ, খাৰা মছলাখিনি দি দিলোঁ। এতিয়া পিঁয়াজ দি দিম। তাৰপাছতে আপোনালোকে বাৰু পোলাও বনালে আদা নহৰু পেষ্ট দিয়ে নাই? মই দিওঁ, খালি কমকৈ দিওঁ, কিন্তু যিসকলে নিদিয়ে দি চাবচোন, টেষ্টটো ভাল লাগে। আজি পিছে আমাৰ পেকেটৰ পেষ্টে আছে, তাকে দি দিছোঁ। এতিয়া মই ভালদৰে লৰাই ল'ম। এইফালে মই চাউল দিলোঁ, এতিয়া লৰাই আছোঁ। এইফালে আমাৰ ঘৰৰ একেবাৰে কনিষ্ঠ চাওঁ। ইয়াৰ সেইবোৰ নুখুলিবাচোন, নুখুলিবা বন্ধ কৰি দিয়া। এইফালে চাওঁ, এইফালে চাই দিয়া। পেলাবি এতিয়া, নেপেলাবা। তুমি নিজৰ কাম কৰাচোন। এইখিনি অকণমান ভাজিম, পানী দি দিম। এইফালে সেয়া কণী ড্ৰাইকৈ হৈ গ'ল। এইফালে পোলাও বনি আছে, এইফালে গাহৰি হৈ আছে। পোলাওত মই হেৰি দিলোঁ, পানী দিলোঁ। কেনেকৈ ক'ম না, নিজৰ আন্দাজত দিছোঁ আৰু এইটো জিলিকি থকাকৈ। এতিয়া এইখিনি দি দিম। ইয়াক দেখিছেনে? ইয়াক লয় নক'বা জান, নক'বা না। ড্ৰাই ফ্ৰুটছখিনি নকৰিবা, যিহেতু খেজুৰৰ পোলাও, সেইকাৰণে খেজুৰটো অকণমান বেছি আপোনালোকে দেখিছে। এতিয়া লগাই দিম। এইফালে বতাহ ধুমুহা নেওচি এয়া আমাৰ মাহঁতি পালেহি। আমাৰ চোতালখন দেখিছেনে? গোটেই পাত পৰি কি হৈ আছে, এনেকুৱা বৰষুণ। মামা আহিলে। মামা নাই পোৱা মামা ইয়াত। আপোনাৰ বিয়নীয়ে গা ধুইছে। মা গাটো ভাল নাই ন? এই ডিঙিৰ বিষ হৈছে ন? কৈ দিয়া, আমাৰ আইতা গা ধুইছে। কোৱা, আহিব এতিয়া। কোৱা, আহিব এতিয়া। কোৱা, সি আপোনালোক আহিব বুলি গম পালে নে কি জানো, খাইছে নুশুৱে। আগতে শুৱে নহয় এইটো সময়ত।
এইফালে চাহ পাতি দিছোঁ, তাৰপাছতে মাহঁতি মিঠাই পিঠা আৰু এনেকৈ চামোচা লৈ আহিছিলে। চামোচাকেইটা মানে মই যদি চাহ হৈ যায়গৈ তেতিয়ালৈ ঠাণ্ডা হৈ যাব, মই সেইকাৰণে ভাবিলোঁ শ্বৰ্টকাট টাৱাখন পাতি বোলো গৰম কৰি দিওঁ। তাকে চাহ তাহ এতিয়া তেওঁলোকক সোনকালে খাবলৈ দি দিম, তেওঁলোক আকৌ সোনকালে যামগৈ বুলিও কৈছে নহয়। এয়া লয় আইতাকৰ অৱস্থাটো দেখিছেনে, একদম গাটো বেয়া। তেওঁ মানে মোৰ যে হৈছিলে ডিঙি বিষৰ পৰা আদি কৰি জ্বৰ একদম একেই হৈছে তেওঁৰো। মই এইফালে ডাইনিং টেবুল ৰেডি কৰিলোৱে। এইফালে পৰ্ক, এয়া আণ্ডাৰ জ্বলা ভাজি, তাৰপাছতে এয়া পোলাও। খাবলৈ মাহঁতক মাতি দিলোঁ। ভাইটিয়ে বেছি খাব নোৱাৰিলে, সি হেনো দিনত কাৰোবাৰ ঘৰত ঈদ খাবলৈ গৈছিলে। তাকে কেনেকুৱা লাগিল আপোনাৰ নিচিনা হৈছে নে পুনো? হৈছে লৈ লওক নিজে লৈ লওকচোন। মায়ে কেনেকুৱা পাইছে খাই? আপোনালোকে খবৰ দি আহিব লাগে, ইমান হেৰিকৈ আহিছে, খবৰ নিদিয়াকৈ জল্দি সেইকাৰণে এনেকৈ খাবলৈ পালে আৰু দেই নানি, খবৰ নিদিলে এনেকৈ পালে আৰু। মা লৈ লওঁ আৰু লৈ লওঁ। লয় আইতাকে বিহু বুলি গাড়ীখনত গামোচা এখন দিলে, তাকে এওঁ ভালকৈ লগাই দিছে। মাহঁতি এই সময়তে যাবলৈ ওলালেই, কাইলৈ আকৌ ভাইটি গুচি যাবগৈ নহয়। মাহঁতি বোলে যাওঁগৈ, ঘৰত গৈ হেনো ভাত চাত আৰু নাখায়, কৈ থৈ গৈছে ঘৰত ভাত নাখাওঁ, এতিয়া গৈ পেলাই অলপ দেৰি বোলে টিভি চাম, তাৰপিছত শুই থাকিম। বাই বাই। তাকে যোৱাৰ পৰত দুই বিয়নী একেলগে। আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰি ইয়াতে শেষ কৰি দিওঁ। পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সকলো ভালে থাকক আৰু সকলোৱে ধুনীয়াকৈ বিহু এনজয় কৰি থাকক, কাৰণ বিহু থাকে মানে আমি আছোঁ, হয়নে? আজিলৈ আহোঁ।